So again welcome back to my another video. Apunar mobile phone to baru gorom hoy jay neki. Apuni jodi mobile to charge ot logai thoi dise titia apunar mobile to bahut hunkale gorom hoy neki. Apuni jodi game kheli ase titia mobile to gorom hoy jay neki. এই সকলোখিনি উত্তৰ পাব আজি মোৰ ভিডিঅত আৰু ইয়াৰ সলিউশনো দিম আজি মোৰ এই ভিডিঅতে গতিকে ভিডিঅটো স্কিপ নকৰাকে শেষলৈকে চাই যাব মোবাইল ফোন এটা গৰম হোৱাৰ মেইন ৰিজন দুটা এটা হৈছে প্ৰসেসৰ আৰু আনটো হৈছে ব্যাটাৰী এতিয়া মোবাইল ফোনটোৰ প্ৰসেসৰটো থাকে আমাৰ এই ক্যামেৰাটোৰ ওচৰত থাকে প্ৰসেসৰ আৰু যেটো ব্যাটাৰীটো মোবাইল ফোনৰ এই ডখৰত থাকে তলত থাকে এতিয়া এই দুটা বস্তু গৰম হোৱাৰ কাৰণ কিটাও বেলেগ বেলেগ একেই নহয় প্ৰথমতে আমি ব্যাটাৰী গৰম হোৱাৰ কাৰণটো জানি লওঁ ব্যাটাৰী গৰম হলেও আমাৰ মোবাইল ফোনটো গৰম হৈ যায় তাৰ কাৰণ হৈছে আমি যদি আমাৰ এটা নৰমাল ফোন আছে সেই নৰমাল ফোনটোত যদি আমি হাই পাৱাৰৰ চাৰ্জাৰ এটা ব্যৱহাৰ কৰো বুলে আমাৰ এটো নৰমাল ফোন হয় তাত বুলে জিবিলাক ফোনৰ কাৰণে হাই পাৱাৰ থাকে হেনুকা চাৰ্জাৰ যদি আমি এটো ফোনত ব্যৱহাৰ কৰো আৰু চাৰ্জত লগাও তেতিয়া আমাৰ ব্যাটাৰীটো সোনকালে ড্যামেজ হৈ যোৱাৰ চান্স থাকে তো এটো কৰিব নালাগে এটো ফোনৰ বাবে যেটো চাৰ্জাৰ দিছে হেটো চাৰ্জাৰ ইউজ কৰিব লাগে তেতিয়া ফোনটো সোনকালে গৰম হৈ নাযায় নৰমাল কন্ডিশনত থাকে আৰু এটা কথা যেতিয়া আপোনালোকে ফোনটো চাৰ্জত লগাব তেতিয়া ব্ৰাইটনেছটো কমাই থব তেতিয়াও ফোনটো বহুত কম গৰম হৈ থাকে গৰমটো হ'বই কাৰণ মেচিন হয় এটো এটা মেচিন হয় আপোনাৰ ফেনখনো এটা মেচিন হয় যিকোনো মেচিন গৰমটো হ'বই এটা সময়ত গৰম হ'বই হেতু মানে একো ৰখাব পৰা নাযায় তাৰ একো এনেকুৱা সলিউশন নাই যে গৰম নকৰাকে কেনেকৈ কৰিব পাৰি গৰমটো অলপ হলো হ'ব কিন্তু বেছি গৰম হলে কেনেকৈ ৰখাব পাৰি হেতুৰে কথা কৈ আছো আপুনি যেতিয়া ফোন এটা চাৰ্জত লগাব তেতিয়া যাতে ফোনৰ এই যেটো কভাৰ আছে এটো যেটো কভাৰ আছে এটো এটা ফোনত কভাৰ লাগি আছে হে কভাৰটো যাতে আতৰাই কিনে ফোনটো চাৰ্জত লগা ইয়াৰো কাৰণটো কম মই পিছলে কৈ আছো কি কাৰণ আপুনি ফোনৰ বেক কভাৰটো আতৰাই কিনে চাৰ্জত লগাব লাগে তেতিয়াও আপোনাৰ বহুতখিনি ভাল হয় গৰমটো কমকে হয় তাৰ কাৰণটো কম বহুত ইন্টাৰেষ্টিং হয় শুনিলে আপোনালোকেও ভাল পাব যে এটো কাৰণেও হ'ব পাৰে গতিকে আগলৈ চাই থাকক ভিডিঅটো এতিয়া আহিছে প্ৰসেসৰৰ কথালে প্ৰসেসৰটোৰ ফলত কি দৰে আমাৰ মোবাইলটো গৰম হৈ যায় তাকে অলপ জানি লওঁ এতিয়া আমি জানো যে মোবাইল ফোনৰ এই ডখৰত আমাৰ প্ৰসেসৰটো থাকে এতিয়া প্ৰসেসৰটোক আপোনালোকে এখন ফিল্ড হিচাপে ভাবক সেই ফিল্ডখনত বহুত মানুহ আছে আৰু সেই মানুহবিলাকে ধৰক বহুত দৰাদৰি কৰি আছে তে কি হ'ব দৰাদৰি কৰাৰ ফলত এজন মানুহ আনজন মানুহৰ লগত খুন্দাখুন্দি লাগিব খুন্দাখুন্দি লগাৰ ফলত এটা গৰম ভাব এটা পাব খুন্দাখুন্দি লাগিলে কাবাক যদি দিয়ে আপুনি মাৰি দিয়ে আপোনাৰ নিজৰ হাতখন গৰম হৈ যায় ঠিক তেনেকৈ মানুহ এজন মানুহ আনজন মানুহৰ লগত যেতিয়া খুন্দা খাইছে তেতিয়া এটা জিও হোক এটা গৰম অনুভৱ কৰে ঠিক তেনেকৈ এই প্ৰসেসৰটোৰ ভিতৰত কিছুমান ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনবোৰৰ মাজত বহুত খুন্দাখুন্দি লাগি থাকে সেই খুন্দাখুন্দিৰ ফলত এটা হিট ওলাই এটা মানে গৰম ভাব এটা ওলাই আহে সেই গৰম ভাবটোৰ কাৰণে আমি যেতিয়া ফোনটো ইয়াত এনেকৈ টাচ কৰো তেতিয়া আমি সেই গৰম ভাবটো ফিল কৰো এতিয়া হিটটো ওলাই গল এটা কি হয় হিটটো ওলোৱাৰ ফলত আজিকালি মোবাইলবিলাক বহুত স্লিম হ'বলৈ ধৰিছে বহুত বেছি পাতল হৈ গৈছে এতিয়া কি হয় মোবাইল ফোনবিলাক পাতল হোৱাৰ ফলত ব্যাটাৰীবিলাক সৰু হৈ গৈছে প্ৰসেসৰৰ যিবিলাক মাদাৰবোৰ্ড আছে সেইবিলাক বহুত বেছি সৰু হৈ গৈছে যেতিয়া কম্পেক্ট হৈ যায় যে বস্তুবিলাক ঠেকাঠেকি লাগে ঠেকাঠেকিৰ ফলত সেই হিটটো ওলাই যাবলৈ ৰাস্তা নাপায় সেই ৰাস্তা নোপোৱাৰ ফলত হিটটো আমাৰ মোবাইল ফোনৰ ইয়াতে থাকি যায় যদি মোবাইল ফোনটো বোলে বহুত ডাঙৰ হ'ল হয় তেতিয়া মোবাইল ফোনটো বোলে ইয়াৰ পৰা বহুত ইমান ডাঙৰ হ'ল হয় তেতিয়া ইয়াত যদি আমি কিবা এটা কাম কৰি আছো প্ৰসেসৰৰ এডখৰত কিবা এটা কাম কৰি আছো তেতিয়া হিটটো অকমান ওলাই যাবলৈ ৰাস্তা পাইছে অকমান ডাঙৰ এটা এৰিয়া পাইছে যত বস্তুটো ফেলি গৈছে যদি আপুনি এখন কাপোৰ ধৰক আপুনি কাপোৰ নহয় আপুনি ধৰক চাহ এটা কাপত লৈছে কাপত যেতিয়া আপুনি খায় তেতিয়া অকমান গৰম হৈ থাকে কিন্তু সেই চাহখিনি যদি আপুনি এখন প্লেটত লৈ খায় তেনেহলে কি হয় বস্তুটো যেতিয়া বহল হৈ যায় তেতিয়া আপোনাৰ সেই ঠাণ্ডাটো
চাহটো পটককৈ ঠাণ্ডা হৈ যায় ঠিক একে কথা যদি মোবাইল ফোনটো ডাঙৰ হ'ল হয় তেতিয়া চাগে হিটটো অকণমান ফেলি গ'ল হয় ফেলি যোৱাৰ ফলত মোবাইল ফোনটো ইমান এটা গৰম নহ'ল হয় আজিকালি কি হয় মোবাইল ফোনটো ইমান বেছি ঠেক হৈ গৈছে সৰু সৰু হৈ গৈ আছে যাৰ ফলত হিটটো ওলাই যাবলৈ ৰাস্তা নাপায় তাৰ ফলত হিটটো ইয়াতে থাকি যায় সেইকাৰণে আমি গৰমটো বেছিকৈ অনুভৱ কৰোঁ এতিয়া আমি গৰম কি কাৰণে অনুভৱ কৰোঁ সেইখিনি কথাটো গম পালে মই এই জাষ্ট অলপ আগত এটা কথা কৈছিলোঁ যে আমি ফোনৰ কভাৰটো খুলি থ'ব লাগে চাৰ্জ যদি কৰিছে তেতিয়া ফোনৰ কভাৰটো খুলি থ'ব নহ'লে বা যদি আপুনি কিবা বেছি হেভি কাম কৰিছে ফোনত যিটোৰ কাৰণে ফোনটো সোনকালে গৰম হোৱাৰ চান্স আছে তেতিয়াও আপুনি ফোনৰ কভাৰটো খুলি থ'ব কাৰণটো হ'ল এইমাত্ৰ ক'লোঁ যে ফোনৰ পৰা আমি এটা হিট পাওঁ সেই হিটটো ওলাই যাবলৈ ৰাস্তা নাপায় কাৰণ এটা ফোনটো এটা বহুত সৰু বস্তু হৈ গৈছে বহুত কম্পেক্ট হৈ গৈছে বস্তুবিলাক সেইটো কাৰণে ওলাই যাবলৈ ৰাস্তাটো নাপায় এতিয়া তাৰ ওপৰত যদি আমি ফোনৰ কভাৰটোও লগাই থৈ দিওঁ হিটটোতো আৰু ওলাই যাবলৈ ৰাস্তা নাপায় হিটটো ওলাই যাবলৈ এটা ৰাস্তা লাগে সিহঁতক সেইটো কাৰণে আপোনাক যদি গৰম দিনত আৰু বেছি গৰম কাপোৰ পিন্ধাই থৈ দিয়ে তেতিয়াতো আপোনাৰ আৰু বেছি গৰম লাগিব ঠিক তেনেদৰে যদি ফোনটো অলৰেডি গৰম হৈ আছে তাৰ ওপৰত যদি আপুনি আৰু এটা কভাৰ দি দিয়ে তেনেহ'লে ফোনটো আৰু বেছি গৰম হৈ যাব সেইকাৰণে আপুনি ফোনৰ কভাৰটো যেতিয়া বেছি গৰম হৈ যায় আপুনি খুলি থৈ দিব যাতে হিটটো অলপ ওলাই যাব পাৰে বাহিৰলৈ সেইটোৱে কাৰণ আছিলে ফোনৰ কভাৰ আমি কিয় অকণমান দেৰি আমি এৰুৱাই থ'ব লাগে বেলেগ একো কাৰণ নাই এতিয়া আপোনাৰ যদি ফোনটো যেতিয়া গৰম হয় তেতিয়া যদি বোলে 40 ডিগ্ৰী 45 ডিগ্ৰী 48 ডিগ্ৰী চেলচিয়াছত থাকে তেনেহ'লে সেইটো একো চিন্তাৰ বিষয় নহয় সেইটো নৰ্মেল বুলি মনা যায় কিন্তু বোলে সদায় তেনেকৈয়ে আছে তেনেহ'লে সেইটো কথা বেয়া এতিয়া আহিছোঁ আপুনি ফোনটো হিট হোৱাৰ পৰা কেনেদৰে বাচিব পাৰিব এতিয়া ধৰক আপোনাক দুটা ৰুম দিছোঁ এটা ৰুম বোলে বহুত ধুনীয়া চাফ চিকুণকৈ থৈছে আৰু আনটো ৰুম বোলে বহুত লেতেৰা পেতেৰা আছে তেতিয়া আপোনাক যদি কওঁ চাফ চিকুণ থকা ৰুমটোলৈ যোৱা আৰু এখন তাৰ পৰা কিতাপ বাছি আনা তেতিয়া আপুনি পটককৈ গ'ল আৰু যিহেতু কিতাপ পত্ৰ গোটেইখিনি ধুনীয়াকৈ ৰাখি থোৱা আছে সেইকাৰণে আপুনি তাৰ পৰা কিতাপ এখন বহুত ধুনীয়াকৈ আনিব পাৰিব যিখন কিতাপ কৈছোঁ সেইখন কিতাপেই আনিব পাৰিব কিন্তু তাতে যদি মই কওঁ যে যিটো ৰুম বহুত লেতেৰা হৈ আছে সেইটো ৰুমত গৈ যদি এজন ল'ৰাক কওঁ যে তুমি এইখন কিতাপ লৈ আনা তেতিয়া সেই ল'ৰাজনে সেই লেতেৰা থকা ৰুমটোৰ পৰা গোটেই ৰুমটো বিচাৰিব লাগিব সেইখন কিতাপ কিন্তু কিতাপখন চাগে বিচাৰি নাপাব পাৰে বা বিচাৰি পাইছে যদিও বহুত দেৰি লাগিব পাৰে ঠিক তেনেকুৱাই হয় আমাৰ ফোনৰ ক্ষেত্ৰত যদি আপুনি আপোনাৰ ফোনটোত বহুত অৰ্গেনাইজকৈ বহুত ধুনীয়াকৈ কম এপ্লিকেশ্যন ফটোজ ভিডিঅ'জ থৈ দিয়ে তেতিয়া প্ৰচেছৰটোৰ ইজি হয় আপোনাৰ সেই বস্তুবিলাক বিচাৰি দিয়াত বহুত সহজ হৈ পৰে কিন্তু তাতেই যদি আপুনি ফোনত যদি বহুত কিবা কিবি এই এপ্লিকেশ্যন ভৰাই থৈ দিছে ফটোজ ভিডিঅ'জ যিবোৰ নালাগে সেইবোৰো যদি ভৰাই থৈ দিছে তেতিয়া আপোনাৰ প্ৰচেছৰৰ বহুতখিনি টাইম লাগে সেই টাইমখিনিতে বিচাৰিবলৈ এপ্লাই কৰিবলৈ বহুতখিনি টাইম লাগে যাৰ ফলত আপোনাৰ ফোনটো হিট হ'বলৈ ষ্টাৰ্ট কৰে তো আপোনাৰ ফোনত যিখিনি দৰকাৰী হয় সেইখিনি বস্তুৱে থওক যাৰ ফলত আপোনাৰ ফোনটো হিট নহয় অদৰকাৰী যিবিলাক বস্তু আছে সেইবিলাক একেবাৰে ডিলিট কৰি পেলাওক আনইনষ্টল কৰি পেলাওক আপোনালোকে ডাইৰেক্ট গেলেৰীৰ পৰা ডিলিট নকৰিব তাৰ পৰা ডিলিট কৰিলে কিছুমান ফাইল থাকি যায় আপোনালোকে ডাইৰেক্ট ফাইল মেনেজাৰত গৈ ফটোবিলাক ডিলিট কৰিব বা ভিডিঅ' যিও ডিলিট কৰিব বিচাৰিছে তাত গৈ কিনে মেইনলি ডিলিট কৰিব তেতিয়া তাত ভালকৈ ক্লিয়াৰ হয় আপোনাৰ তেতিয়া ষ্ট'ৰেজটো সঁচাকৈ মানে ক্লিয়াৰ হৈ যায় কিন্তু আপুনি যদি গেলেৰীৰ পৰা ক্লিয়াৰ কৰে তেতিয়া কিছুমান ফাইল থাকি যায় এতিয়া আমাৰ ফোনত ধৰক এণ্ড্ৰইড হওক বা এপল হওক বা যিও হওক যেনেকুৱা যি ধৰণৰ ফোন হওক তাত 20 to 30% স্পেচ সদায় খালী থ'ব লাগে এইটো নহয় যে আপোনাৰ যিমান স্পেচ আছে আপোনাক যিমানখিনি জেগা দিছে কোম্পেনীয়ে সেই গোটেইখিনিতে আপুনি সব গোটেই ফাইলবিলাক সোমাই থৈ দিছে পূৰা বোলে ষ্ট'ৰেজ ফুল হৈ গ'ল সেনেকুৱা কৰিব নালাগে ফোনত তেতিয়া আপোনাৰ ফোনটো হেং মাৰিবলৈ ষ্টাৰ্ট কৰিব আৰু হিট সোনকালে হ'ব সেইবাবে আপোনাৰ ফোনটোত 20 to 30% ষ্ট'ৰেজ খালী থ'ব আপোনাৰ যদি বোলে 64 GBৰ মোবাইল এটা হয় এক্সাম্পল দিছোঁ যদি আপোনাৰ 64 GB ষ্ট'ৰেজ আছে তেনেহ'লে তাত আপুনি 15 to 20 GB আপুনি খালী থ'বই তেতিয়া আপোনাৰ ফোনটো বহুত স্মুথলি চলিব হিট নহয় আৰু আপোনাৰ ফোনটো হেঙো নামাৰে হিট হ'লে আমাৰ ফোনটো হেং মৰাৰো চান্স থাকে গোটেইখিনি এটাৰ লগত আনটো লিংক হৈ আছে গোটেইখিনি কথাটো এনেও এটা ভিডিঅ'ত কভাৰ কৰাটো সম্ভৱ নহয় তেনেকুৱা ঢেৰ কিছুমান কাৰণ থাকে গতিকে যিমানটো পাৰোঁ অভাৰভিউটো দিবলৈ চালোঁ আপোনালোকে যদি বুজি পাইছে তেনেহ'লে কমেণ্টত জনাব যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াও কমেণ্টত জনাব তেনেহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ ৰাখিছোঁ ধন্যবাদ